আজি যেটো ৰেচিপি বনাব গৈছো সেই ৰেচিপিটো হৈছে আসলতে ষ্ট্ৰবেৰী লাভাৰ সকলৰ বাবে ষ্ট্ৰবেৰী ফলটো যে দেখাত ইমান মৰম লাগা নহয়নে বাৰু মোৰ যে খুব মৰম লাগে এই ৰেচিপিটো বনাবৰ বাবে প্ৰথমতে মই ষ্ট্ৰবেৰীখিনি সৰু সৰুকৈ কাটি লৈছো লগতে কলো কাটি লৈছো দুটা এই ৰেচিপিটো বনাবৰ কাৰণে এইভাবে মই ফলখিনি কাটি লৈছো কাৰণ আমি কৰিব লাগিব এতিয়া ফলখিনি স্মেচ মনত ৰাখিব দেই এটা কথা আপোনালোকে এই ৰেচিপিটো বনাওঁতে ফ্ৰুটছখিনি যাতে মিক্সিত পিছি নলয় হয় আপোনালোকৰ অলপমান সময় লাগিব হাতেৰে স্মেচ কৰোঁতে আৰু কষ্ট হ'ব কিন্তু তেতিয়াহে আপোনালোকৰ ৰেচিপিটো বেছি টেষ্টি হ'ব মোৰ যে খুব বেছি সময় লাগিল দেই আজি স্মেচ কৰোঁতে স্মেচ হৈ যোৱাৰ পিছত ইয়াতে দিছোঁ মৌজোল আৰু গাখীৰ তাৰপিছত কি আছে ভালদৰে গুটিখিনি মিক্স কৰিছোঁ লগতে দিছোঁ অলপমান খিচমিচ আৰু খেজুৰ চেটিয়াই পেলাই ওপৰত আকৌ অকণমান ভালদৰে মিক্স কৰি ল'লোঁ আৰু আমাৰ ৰেচিপি হৈ গ'ল ৰেডি হৈ যোৱাৰ পিছত মই গ্লাছ এটাত বাকি ল'লোঁ লগতে গাৰ্নিছ কৰিছোঁ মৌজোল খিচমিচ আৰু খেজুৰে দি পেলাই